নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। মই বিৰুদ্ধে আজি এটা টপিক লৈ আহিছোঁ, অলপ বেলেগ এটা টপিকটো হ'ল কি যে আপোনালোকে গম পাইছেই, খুব চৰ্চা হৈ আছে যে শ্যামন্তিকা শৰ্মাৰ বিষয়ে অভিযোগ তুলিছে তেখেতৰ সৰু বৌয়েকে। এতিয়া মই এই টপিকটোত কিয় আলোচনা কৰিব বিচাৰিছোঁ, আজি শ্যামন্তিকা বাৰ ঠাইত যদি বেলেগ কোনোবা হ'লে হয়, মই কেতিয়াও ভিডিঅ' নবনালোঁ হয় বা ইমান এনেকৈ নল'লোঁ হয় চিৰিয়াছলি। যিহেতু শ্যামন্তিকা বা আমাৰ অসমৰ মানে কিবা এটাতো হয়, কিবা এটা বুলি ক'ব নোৱাৰি। আচলতে সেই জানমনিৰ পৰা আৰম্ভ কৰি এই জানমনি যেতিয়া চোৱা হৈছিলে তেতিয়া সকলোৰে মনত মানে ৰৈ গ'ল আৰু জানমনি বুলি ক'লে শ্যামন্তিকা শৰ্মা। আৰু অসমীয়া বিহুৰ ক্ষেত্ৰখন হওক, সাংস্কৃতিক ক্ষেত্ৰখনত শ্যামন্তিকা বাৰ অৰিহণাটো নুই কৰিব নোৱাৰি, কোনেও নুই কৰিব নোৱাৰে। গতিকে সেইকাৰণে এজ এ পাব্লিক ফিগাৰ, চেলিব্ৰিটি তেনেকুৱা হিচাপে মই ভাবিছোঁ যে আমি এইকণ অকণমান অন্ততঃ ইমান পাৰ্চনেল লাইফত ইণ্টাৰফেয়াৰ কৰিব নোৱাৰোঁ, কিন্তু অকণমান আমি কিবা এটা যে আলোচনা কৰিব পাৰিম, সমালোচনা কৰিব পাৰিম, সেইখন অন্তত অধিকাৰ আমাৰ আছে। এতিয়া এতিয়া কথা হ'ল শ্যামন্তিকা শৰ্মাৰ দাদাইক দুজন, সৰু দাদাইকজন তেখেতলোকৰ পৰা বেলেগে থাকে, যিজনৰ পত্নীয়ে তেখেতৰ বিৰুদ্ধে মানে অভিযোগ দাখিল কৰিছে। এতিয়া সৰু দাদাইকজন বেলেগে থাকে আৰু ডাঙৰ দাদাইক শ্যামন্তিকা বাৰ মাক গোটেইখিনি একেলগে থাকে। এতিয়া বহুত কৈছে শ্যামন্তিকা বাৰখিনিক ক'লে, তাৰপিছত বাৰ বিৰুদ্ধে যিগৰাকী বৌয়ে মানে অভিযোগ দাখিল কৰিছিলে সেইগৰাকী বৌয়েও সাংবাদিকৰ আগত গোটেইখিনি প্ৰকাশ কৰিছে। এনেকৈ কি হৈছে গোটেইখিনি শুনা পাইছোঁ, আপোনালোকে চাগে শুনা পাইছে। আৰু ভিডিঅ'কেইটা মই ইউজ কৰিব পৰা নাই, একদম তাৰ কাৰণে একদম চৰি, একদম মই দুখিত। ভিডিঅ'কেইটা ডাউনলোড কৰিব একদম মই পৰা নাই, আৰু ভয়ো লাগে কপিৰাইট আহে বুলি। সেইকাৰণে ভিডিঅ'কেইটা আপলোড দিব লাগিছে, আচলতে দিলে আপোনালোকে ভালকৈ জানে। মানে দুইজনৰে প্ৰত্যুত্তৰখিনি দুইগৰাকীৰে গোটেইখিনি ভালদৰে চাব পাৰিলে কোনে কেনেকৈ ষ্টেটমেণ্ট দিছে। এতিয়া কথা এটাই যে ইমান ধুনীয়া এখন ঘৰ, মই এইটোৱে ক'ম, এনেকৈ ভাঙি যোৱাটো নিবিচাৰোঁ। ঘৰ হওক, সংসাৰ হওক, এনেকৈ ইমান ফটককৈ ভাঙি যাব নালাগে। যি হৈছে যি নাই, মই ভাবোঁ এই থানা কোৰ্ট এইবিলাকলৈ নগৈ ঘৰতে অলপ যদি মকামিলা হ'ব পাৰে তেতিয়া আমাৰো ভাল। যদি আকৌ সেই আগৰ শ্যামন্তিকা বাৰটো যদি পাওঁ, আজি দেখি থাকে আৰু মানে এইবিলাক ইমান মানুহৰ থাকেই, মানুহৰ পাৰ্চনেল লাইফটো কিবা এটা আশা থাকেই, কিন্তু তথাপিও মানে অকল যাতে কিবা বুজাবুজি অকণ হয়। মোৰ হেৰি মোৰ মনেদি এনেকুৱা হয়। এতিয়া শ্যামন্তিকা বাৰ বৌগৰাকীয়ে শ্যামন্তিকা বাৰ বিৰুদ্ধে সাংবাদিকৰ আগত মানে যিমানখিনি ষ্টেটমেণ্ট দিছে, তো সেইখিনি শুনিলে সেইখিনিও সঁচা যেন লাগে। তাৰপিছত শ্যামন্তিকা বাৰ যি প্ৰত্যুত্তৰ, সেইখিনি চালেও ভাল লাগে। এতিয়া আমি ইমান ক'ব নোৱাৰোঁ, তেওঁলোকৰ এইটো পাৰ্চনেল, টোটেলি পাৰ্চনেল মেটাৰ হয়। তথাপি আমি বাহিৰত যিটো দেখি আছোঁ যে ভাল হ'ব লাগে, আগৰ নিচিনা হ'ব লাগে, মানে আকৌ আগৰ নিচিনা কাম কৰিব লাগে, আগৰ নিচিনা জানমনি আকৌ কামত লাগে, সেইটোৱে ক'ম। বাকী যদি কেছটো কোৰ্টতে যাব, তাৰপিছততো গোটেইটো শাস্তি পাবই, দোষী যিয়েই হওক শাস্তিটো দিবই লাগে। আপোনালোকে এইবিলাক পৰ্টেলবিলাকত খুব চৰ্চা হৈ আছে, নিউজবিলাকত চাব, বৌগৰাকী আৰু শ্যামন্তিকা বাৰ গোটেই ষ্টেটমেণ্টখিনি আপোনালোকে ভালকৈ পাই যাব। তো ধন্যবাদ। আৰু শেষত এটা কথা কওঁ, মই চেনেলটো নতুনকৈ খুলিছোঁ,
সকলোৱে মৰম দিব। আপোনালোকৰ মৰম আশীৰ্বাদ নহ'লে চেনেলটো মই গ্ৰ' কৰিব নোৱাৰোঁ, আগুৱাই যাব পৰাটো অসম্ভৱ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ অবিহনে আৰু মই জিৰো শূন্য। গতিকে অকণমান মৰম কৰিব। আশা ৰাখিছোঁ আপোনালোকক ভাল পোৱা ভাল লগা ভিডিঅ'বোৰ আপলোড দি থাকে। ভাল লগা ভিডিঅ' মানে এইটো প্ৰদ্যুৎনাথ অফিচিয়েল। ইয়াতে কোনো ব্ৰেণ্ড টাইপ নহয় যে আপোনালোকে এটা টাইপৰে ভিডিঅ' পাই থাকিব, বহুত টাইপৰ ভিডিঅ' পাব। ইয়াত ইনফৰ্মেটিভ কিছুমান বস্তুৰ ওপৰতো ভিডিঅ' পাব বা কিছুমান ব্লগ নিচিনা পাব যে অসমৰ বিভিন্ন ভাল ভাল ঠাই ভাল জেগা এনেকৈ পূৰা একদম এডভাৰটাইজিং নিচিনাকৈ কৰা হ'ব ভাবি আছোঁ। তাৰপিছতে মই নিজে গান চান গোৱা হওক, কিবা কমেডি চমেডি যি টি মানে একদম মিক্স, সেইকাৰণে অফিচিয়েল। সেইটো মোৰ ক্ৰিয়েশ্যন হ'ব কমপ্লিটলি। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত ৰাইট চাইডে বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনত ক্লিক কৰিব, তেতিয়া মোৰ ভিডিঅ'বোৰ আগলৈ পাই থাকিব। তো থেংক ইউ।